নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে এটা বিগ ব্ৰেকিং নিউজ আজি হৈছে 9 জুন আৰু এনে ধৰণৰ খবৰবোৰ প্ৰতিদিনে চাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা নোটিফিকেশনটো অল কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিঅটো আপোনালোকে অতি সোনকালে পাই যায় তেন্তে বলক দৰ্শকসকল আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ কেইটা আৰম্ভ কৰো দৰ্শকসকল এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ কিন্তু এইবাৰ সেবাই কম্পাৰ্টমেণ্টেল পৰীক্ষা পাতিবনে তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে একাংশ ছাত্ৰ ছাত্ৰীৰ মনত এই প্ৰশ্নটো উদয় হৈছে যে এইবাৰ অনুতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে সেবা কৰ্তৃপক্ষৰ তৰফৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা পতা হ'বনে নাই সকলোৰ মাজত এই বিষয়টো লৈ যথেষ্ট চৰ্চা চলিছে কিন্তু তাৰ মাজতে আন এটা খবৰে এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আপোনালোকক প্ৰথমে এখন স্ক্ৰীনশ্বট দেখুৱাবলৈ যত্ন কৰিছো এয়া আপোনালোকে মোবাইল স্ক্ৰীনত দেখিবলৈ পাইছে সেবাই নাপাতে কম্পাৰ্টমেণ্টেল পৰীক্ষা এই যেটো খবৰ এই স্ক্ৰীনশ্বটটো কিমান দূৰ সত্য আপোনালোকক সম্পূৰ্ণ সবিশেষ জনাই দি আছো ইফালে সেবাৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আশ্বাস দিয়া হৈছে যে এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে এফালে আন একাংশই সামাজিক মাধ্যমত ভাইৰেল কৰা পৰিলক্ষিত হৈছে এই স্ক্ৰীনশ্বটখন য'ত লিখা আছে সেবাই নাপাতে কম্পাৰ্টমেণ্টেল পৰীক্ষা দৰ্শকসকল আপোনালোকক ক্লিয়াৰ কৰি দিছো যে এই স্ক্ৰীনশ্বটখন এখন যোৱাবাৰৰ স্ক্ৰীনশ্বট অৰ্থাৎ লকডাউনৰ সময়ত প্ৰকাশ পাইছিল এই নিউজটো আৰু এতিয়া 2022 বৰ্ষত এই খবৰটো সামাজিক মাধ্যমত একাংশই প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে একাংশই প্ৰচাৰ কৰি ছাত্ৰ ছাত্ৰীসকলক বিভ্ৰান্তিত পেলোৱা পৰিলক্ষিত হৈছে কাৰণ এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'বই শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ তৰফৰ পৰা ইতিমধ্যে কোৱা হৈছে বা সেবাৰ তৰফৰ পৰা কোৱা হৈছে যে কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'ব কাৰণ এইবাৰ কোনো ধৰণৰ কৰোনা মহামাৰীৰ আশংকা নাই বা কোনো ধৰণৰ অসুবিধা নাই সেইকাৰণে এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'বই বুলি শিক্ষা বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'বই ছাত্ৰ ছাত্ৰীসকলে চিন্তা কৰাৰ কোনো কাৰণ নাই গতিকে এনেকুৱা ধৰণৰ খবৰত আপোনালোকে ভুল নাযাব টেনশ্যন নকৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে আপোনালোকে সাজু হওক নিশ্চিতভাৱে পৰীক্ষা হ'ব অতি সোনকালে এবাৰ তৰফৰ পৰা অফিচিয়েল নোটিফিকেশ্যন আহিব ডেট দিয়া হ'ব পৰীক্ষাৰ দিন ঘোষণা কৰা হ'ব আৰু নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিবলৈ পাব